কৰিব নালাগে কুকুৰা এজনী শাসন কৰি ৰাস্তাটো পাৰ কৰাব লাগে আৰু এইটোত ৰাস্তাটো পাৰ কৰোঁতে যোনটো এটা টেনশ্যন বনে সেই টেনশ্যনটোৱে মানুহক এই খেলটোৰ প্ৰতি বেছিকৈ আকৰ্ষিত কৰি পেলায় আৰু ইয়াত বাহিৰাও বহুত পাবি আৰু শুন চিকেন পাইৰেটটো ইণ্ডিয়াৰ মষ্ট পপুলাৰ খেলৰ ভিতৰত এটা অন্যতম আৰু ইয়াত অকল মই নহয় ইয়াত মিলিয়ন মিলিয়ন মানুহে বিশ্বাস কৰি আছে আৰু ইয়াত নতুন নতুন খেল আৰু মানে যোনখিনি ভাইৰেল হৈ থাকে সেইখিনি খেল ইয়াত পোৱা যায় কিন্তু সঁচা কথা ক'বলৈ হ'লে এইটো হৈছে মোৰ সকলোতকৈ প্ৰিয় আৰু আপোনালোকেও যদি ভাবিছে যে চিকেন ৰুটটোনো মানুহৰ কিয় ইমান প্ৰিয় তেনেহ'লে মোৰ পিন কমেণ্টৰ লিংকটো গৈ চেক কৰক আৰু মোৰ ফালৰ পৰা গ'লে অলপমান বাহিৰাও পাই যাব সেইবোৰ বাৰু হ'ব তই যিহেতু পইচা পাই আছ চিগেট তাকে খোৱাও নি চিগাৰেট বায়ে গম পালে কথাটো বেয়া হ'ব নেকি এই একো নহয় হেপী ডেন এটা খাই ল'বি গোন্ধ মৰি যাব হ'ব দে আটালা এই চিগাৰেট এটা দিয়ক বাহ ঐ বাহ অঁ আহিলি অঁ ৰচোন চিগাৰেট গোন্ধাইছে যে তই কি চিগাৰেট খাই আহিছ নাই খোৱা মিছা কথা নকবি ভাইটি চাওঁ নাই মোৰ শপত খাই ক মইতো তোক এইবোৰ শিক্ষা দিয়া নাছিলো তই এইবোৰ ক'ত শিকিলি নাই খোৱা বা তই খং নকৰচোন মানে এনেই কেতিয়াবা মন গ'লে খাওঁ বাৰু মই চৰটো মাৰি ভুল কৰিলোঁ নেকি সৰু ল'ৰা তাকতো মই বুজাইও ক'ব পাৰিলোঁ হয় সি চাগে মনতে বহুত কষ্ট পালে কিন্তু সি সেইবোৰ বেয়া বস্তু খাবলৈ ক'ত শিকিলে তই মোক বেয়া নাপাবি ভাইটি তোৰ বায়েৰ হিচাপে তোৰ ভুলটো দেখাই দিয়াটো মোৰ কৰ্তব্য আৰু সেইকাৰণে তোক আজি মাৰি পালোঁ বাৰ মনত চাগে বৰ কষ্ট দিলোঁ সৰুৰ পৰা ইমান মৰম কৰে একো এটা অভাৱ হ'বলৈ দিয়া নাই আৰু আজি বাৰ চকুত চকু পানী মোৰ কাৰণে